মই মৌলানা বদৰুদ্দিন আজমল সাহেবক কৈছিলোঁ 70 কোটি ক'ত কাম কৰিছিলে মোক দেখুৱাই দিয়ক। তেওঁ 5 কোটি টকা বছৰ ফাজ আহে 25 কোটি টকা হয়। তেওঁলোকে কৈছে ইমান যদি ধুবুৰীবাসীৰ কাৰণে মৰম লাগে আজি এটাও কিয় ইউনিভাৰ্চিটি ইয়াত নহ'ল, আজি কিয় সজাই হ'ল, আজি কিয় ইয়াত নহ'ল, আপোনালোকে এটাই কওক। আজি যদি মৌলানা বদৰুদ্দিন আজমল ইমানেই কাম কৰিছে, আজি যদি হিংসাৰ লগে কাম কৰে, আজিলৈকে কিয় শিক্ষাৰ কাৰণে মাত মাৰিছে, ফ্ৰী কৰিছে নেকি আজিলৈকে কওক আপোনালোকে। আজিলৈকে একটা ভিডিও নাই, আজি টকা লৈ তেওঁলোকে ই কৰি আছে, টকাৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰিছে। তেওঁ আমাৰ জাতিৰ কাৰণে ৰাজনীতি কৰা নাই, জাতিক আমাৰ ধ্বংস কৰাৰ কাৰণে ৰাজনীতি কৰিছে। মুছলিমৰ এটা ঠিকা লৈছে নেকি তেওঁলোকে? আজি তেওঁলোকে যিটো কৈ আছে তেওঁলোকে আমাৰ জাতিৰ কাৰণে নহয়, আমাৰ জাতিৰ পিছ পৰাই লৈছে এইখন আজমল ডাঙৰীয়া। গতিকে এইবাৰ ৰাইজে বিচাৰিছে, আপোনালোকে দেখা পাইছে যে ঠায়ে ঠায়ে পৰীক্ষা ইউটিউবে খাই আছে, নিশ্চিন্ত এইবাৰ বিদায় হ'ব আজমল ডাঙৰীয়া। নিশ্চয় আমি জিকিম, অসম জনমৰ্চা জিকি আহিব, এই কথাটো চুকুৱাইলে আমি 10 লাখৰ ওপৰত ভোট পাম, এইটো নিশ্চিন্ত থাকক আপোনালোকে। হয়, ইউটিউবৰ বন্ধু একজনে কৈছে যে এইটো ইণ্ডিভিজুৱেলি কাম। মই প্ৰথম কথা হৈছে মৌলানা বদৰুদ্দিন আজমল সাহেব নিজৰ ভোটটো নিজে দিব নোৱাৰিব, স্পষ্ট কথা। দ্বিতীয় নম্বৰ কথাটো হৈছে মৌলানা বদৰুদ্দিন আজমল ইণ্ডিভিজুৱেলি যিটো কথা কৈছে, আজমল সাহেব MP না পঞ্চায়ত প্ৰেচিডেণ্ট, তেওঁলোকে যিটো ইণ্ডিভিজুৱেল কাম হয় এইটো পঞ্চায়তৰ আণ্ডাৰৰ কাম হয়, সেইটো MPৰ ফাণ্ড নহয়, তেওঁলোকে কোৱা নাই। দ্বিতীয় কথাটো হৈছে যিবিলাক গৰখহনীয়া হৈছে পাৰ্লিয়ামেণ্টে কেইবাৰ উত্থাপন কৰিছে, কওক ভোটাৰসকলকে যে মানুহক যে হাৰাশাস্তি কৰি আছে কেইবাৰ মৌলানা বদৰুদ্দিন আজমল সাহেব উত্থাপন কৰিছে, কওক আপোনালোকে। মানুহক যে মাটিৰ পাটা ঘৰ বাৰী যে উচ্ছেদ কৰি আছে তেওঁলোকে পাৰ্লিয়ামেণ্টে কেইবাৰ হৈছে, এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ হৈছে, কেইবাৰ কৰিছে। কি আনিলে তেওঁলোকৰ মানুহক কাৰণে কি সাহায্য কৰিছে, এই যিবিলাক মানুহক যে মাৰিলে, ভুৱা এনকাউণ্টাৰ হ'লে। দ্বিতীয় কথাটো হৈছে বিজেপি চৰকাৰে বহুত কাম কৰিছে, মই মানিছোঁ, ৰ'ব বিজেপি চৰকাৰে বহুত কাম কৰিছে, মই ৱেলকাম জনাইছোঁ। আপোনালোকে চাওক মোদী সাহেব কৈছে এক দেশ কা এক কানুন হে, जो UCC ইউনিফৰ্ম চিভিল কোড যেটো কৈছে যে এক দেশ এক নিয়ম, যদি এক দেশ তেওঁলোকে গেৰুৱা কাপোৰ পিন্ধিব, আমি পিন্ধিম নেকি? আমি নমাজ পঢ়ো, আমি সাদা পঞ্জাবী পিন্ধো, আমি গেৰুৱা পিন্ধিম নেকি? তেওঁলোকে যেটো কথা কৈ আছে, আজি ক'ব মাদ্ৰাছা বন্ধ, আজি মাদ্ৰাছা কৈছে আমাক অশ্লীল ভাষা ক'লে। আমি তেওঁলোক ইউটিউবৰ এজন বন্ধুসকলে আহিছে, আমি এজন অসম জনমৰ্চাৰ এজন প্ৰাৰ্থী, ধুবুৰী কেণ্ডিডেট হয়, মই দলৰ সাধাৰণ সম্পাদক হয়, মই এটা আপোনালোকে নিমন্ত্ৰণ কৰিছে, মই আহিছোঁ, কিন্তু আমাক কিয় হৈছে? মই মৌলানা বদৰুদ্দিন আজমল সাহেবক কৈছিলোঁ 70 কোটি ক'ত কাম কৰিছিলে মোক দেখুৱাই দিয়ক। তেওঁ 5 কোটি টকা বছৰ ফাজ আহে 25 কোটি টকা হয়। তেওঁলোকে কৈছে ইমান যদি ধুবুৰীবাসীৰ কাৰণে মৰম লাগে আজি এটাও কিয় ইউনিভাৰ্চিটি ইয়াত নহ'ল, আজি কিয় সজাই হ'ল, আজি কিয় ইয়াত নহ'ল, আপোনালোকে এটাই কওক। আজি যদি মৌলানা বদৰুদ্দিন আজমল ইমানেই কাম কৰিছে, আজি যদি হিংসাৰ লগে কাম কৰে, আজিলৈকে কিয় শিক্ষাৰ কাৰণে মাত মাৰিছে, ফ্ৰী কৰিছে নেকি আজিলৈকে কওক আপোনালোকে। আজিলৈকে একটা ভিডিও নাই, আজি টকা লৈ তেওঁলোকে ই কৰি আছে, টকাৰ কাৰণে তেওঁলোকে ৰাজনীতি কৰিছে। তেওঁ আমাৰ জাতিৰ কাৰণে ৰাজনীতি কৰা নাই, জাতিক আমাৰ ধ্বংস কৰাৰ কাৰণে ৰাজনীতি কৰিছে। মুছলিমৰ এটা ঠিকা লৈছে নেকি তেওঁলোকে? আজি তেওঁলোকে যিটো কৈ আছে তেওঁলোকে আমাৰ জাতিৰ কাৰণে নহয়, আমাৰ জাতিৰ পিছ পৰাই লৈছে এইখন আজমল ডাঙৰীয়া। গতিকে এইবাৰ ৰাইজে বিচাৰিছে, আপোনালোকে দেখা পাইছে যে ঠায়ে ঠায়ে পৰীক্ষা ইউটিউবে খাই আছে, নিশ্চিন্ত এইবাৰ বিদায় হ'ব আজমল ডাঙৰীয়া। নিশ্চয় আমি জিকিম, অসম জনমৰ্চা জিকি আহিব, এই কথাটো চুকুৱাইলে আমি 10 লাখৰ ওপৰত ভোট পাম, এইটো নিশ্চিন্ত থাকক আপোনালোকে। হয়, ইউটিউবৰ বন্ধু একজনে কৈছে যে এইটো ইণ্ডিভিজুৱেলি কাম। মই প্ৰথম কথা হৈছে মৌলানা বদৰুদ্দিন আজমল সাহেব নিজৰ ভোটটো নিজে দিব নোৱাৰিব, স্পষ্ট কথা। দ্বিতীয় নম্বৰ কথাটো হৈছে মৌলানা বদৰুদ্দিন আজমল ইণ্ডিভিজুৱেলি যিটো কথা কৈছে, আজমল সাহেব MP না পঞ্চায়ত প্ৰেচিডেণ্ট, তেওঁলোকে যিটো ইণ্ডিভিজুৱেল কাম হয় এইটো পঞ্চায়তৰ আণ্ডাৰৰ কাম হয়, সেইটো MPৰ ফাণ্ড নহয়, তেওঁলোকে কোৱা নাই। দ্বিতীয় কথাটো হৈছে যিবিলাক গৰখহনীয়া হৈছে পাৰ্লিয়ামেণ্টে কেইবাৰ উত্থাপন কৰিছে, কওক ভোটাৰসকলকে যে মানুহক যে হাৰাশাস্তি কৰি আছে কেইবাৰ মৌলানা বদৰুদ্দিন আজমল সাহেব উত্থাপন কৰিছে, কওক আপোনালোকে। মানুহক যে মাটিৰ পাটা ঘৰ বাৰী যে উচ্ছেদ কৰি আছে তেওঁলোকে পাৰ্লিয়ামেণ্টে কেইবাৰ হৈছে, এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ হৈছে, কেইবাৰ কৰিছে। কি আনিলে তেওঁলোকে?